बस गुड घर वाह 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 कितना दिन के बाद घर जाओगे अभी 6 महीने के बाद सर बहुत मजा आ रहा है सर वाह गुड शाबाश गुड हाय फ्रेंड्स वेलकम बैक टू माय चैनल पुलिस ट्रेनर यूके एया 400 সংখ্যক জন্ম জয়ন্তী মহাবীৰ লাচিতৰ জন্ম জয়ন্তী উপলক্ষে আজি আমাৰ বাহিৰ কাষতে থকা নগাঁও হাই স্কুলৰ এয়া শ্ৰমদান কৰিবলৈ আহিছে আমাৰ বাহিনীৰ সমূহ জোৱান লগতে প্ৰশিক্ষণপ্ৰাপ্ত জোৱানসকল আহি উপস্থিত হৈছেহি এয়া চাওক নগাঁও মধ্য ইংৰাজী বিদ্যালয় মাকুম ইয়াত বৰ্তমান আমি উপস্থিত হৈছোঁ আমাৰ বাহিনীৰ সমূহ কৰ্মকৰ্তাৰ লগতে এয়া স্কুলৰ কাষতে থকা বাহিনীৰ কাষতে থকা আমাৰ সমাজসেৱক ব্যক্তিসকল আহি উপস্থিত হৈছেহি আমি সকলো একত্ৰিত হৈ আজি বিদ্যালয়খনৰ চৌপাশ চাফ চাফাই কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ এয়া চাওক আপোনালোকে আমাৰ ইতিমধ্যে আমাৰ জোৱানসকলে কাম ষ্টাৰ্ট কৰি দিছে চাফ চাফাই লাগি গৈছে এয়া চাওক এতিয়া চাওক বিদ্যালয়খনৰ চৌপাশ কিমান হাবি বনৰে ভৰপূৰ হৈ আছে অলপ পিছত চাওক আপোনালোকে কিমান সুন্দৰভাৱে আমাৰ জোৱানসকলে চাফ চাফাই কৰি গৈছে চাওক এয়াসমূহ হাতে হাতে ঝাৰু হাতত দা লৈ চাফাই অভিযানত ব্যস্ত এয়া আমাৰ সোণোৱাল ছাৰ এয়া চাওক আপোনালোকে সুন্দৰভাৱে সকলো কামত ব্যস্ত চৌপাশ বহু লেতেৰা হৈ আছিল কিন্তু আমাৰ জোৱানসকলক খুব সুন্দৰভাৱে চাফ চাফাই কৰি তুলিছে এতিয়া আপোনালোকে চাওক বিদ্যালয়খনৰ পিছফালটো কেনেকুৱা কিমান জংঘলে ভৰি আছে মই দেখুৱাম কিমান চাফ চাফাই হৈ গৈছে এয়া বৰ্তমান বহুখিনি চাফাই হৈ গ'ল এয়া চাওক সুন্দৰ সকলো কামত ব্যস্ত এয়া চাওক মই অলপমান আগতে আপোনালোকক দেখুৱাইছিলোঁ বিদ্যালয়খনৰ পিছৰ ভাগটো কেনেকুৱা জংঘল হৈ আছিল এতিয়া চাওক কি সুন্দৰকৈ চাফা কৰি তুলিলে আমাৰ সকলো কৰ্মকৰ্তাই এয়া চাওক আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল ইয়াত যে এখন ফেঞ্চিং আছিল আমি দেখাই পোৱা নাছিলোঁ হাবি বননি আৰু লতাই যেনেকৈ বেৰি ধৰি আছিল আমি চিনি পোৱা নাছিলোঁ মনিব পৰা নাছিলোঁ এখন যে ফেঞ্চিং আছে এয়া চাওক জাবৰবিলাক দূৰলৈ দলিয়াই দিয়া হৈছে এতিয়া চাওক বিদ্যালয়খন কিবা দেখাত মনটো মুকলি লাগি গ'ল আমাৰো মনটো কিবা ফৰকাৰ লাগি গ'ল ইমান ধুনীয়া চাফাই হোৱাৰ পিছত কি ধুনীয়া দেখিছে পৰিৱেশটো চাওক সুন্দৰ পৰিৱেশ লাগিছে আৰু এটা কথা আমাৰ নৱনিযুক্ত যিবিলাক প্ৰশিক্ষিত জোৱানসকলৰ আজিৰ পৰা এসপ্তাহৰ কাৰণে ঘৰ যাবলৈ সিহঁতে অনুমতি প্ৰদান কৰিছে সকলোৰে মনত পূৰা আনন্দ ফূৰ্তি আৰু সেই হেতুকে সকলোৱে মনত আনন্দত আত্মহাৰা হৈ সকলোৱে সুন্দৰভাৱে কামত চাফ চাফাইত ব্যস্ত হৈ পৰিছে আৰু আহি ইভিনিং টাইমত এয়া সকলোৱে ছুটি মঞ্জুৰ হৈ গ'ল ঘৰ वाह 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 कितना दिन के बाद घर जाओगे अभी 6 महीने के बाद सर बहुत मजा आ रहा है सर वाह गुड शाबाश गुड সকলোৰে মুখত এমুকুৰা হাঁহি বাহ সিহঁতে গম পাইছে কিমান যে ফূৰ্তি লগ পাম ছাৰ এসপ্তাহ পিছত আৰু এসপ্তাহ পিছত ছাৰ সকলোৱে কেৱল বাছ ষ্টেণ্ড ৰেলৱে ষ্টেণ্ড এয়াৰপৰ্টলৈ যাত্ৰা কমাণ্ডাৰ লাষ্টতে চেল্ফি এয়া আৰু ধন্যবাদ বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে জয় আই অসম।